নমস্কাৰ ৰাইজ, আপোনালোকে ভালে আছে নিশ্চয়। আজি আমি ঘৰতে কিদৰে কুৰকুৰি বনাব পাৰোঁ চাওঁচোন আহক। বজাৰৰ আমি ভেজাল কুৰকুৰি খোৱাতকৈ ঘৰতে কুৰকুৰি তৈয়াৰ কৰোঁ। তাৰ বাবে আমাক লাগিব পিঠাগুড়ি মানে চাউলৰ গুড়ি, আৰু লাগিব বেচন, ময়দা, বেকিং সোডা, নিমখ, চাট মছলা আৰু ৰং জলকীয়া, আৰু তাৰ লগতে অলপমান লাগিব পানী। তাৰপিছত আমি এখন কেৰাহীত চাউলৰ গুড়িখিনি দিম। মই ইয়াত 6 চামুচমানৰ চাউলৰ গুড়ি লৈছোঁ। আপোনালোকে নিজৰ মতে যিমান লৈ ল'ব পাৰে। তাৰপিছত আমি বেচন 2 চামুচ দিম। তাৰপিছত ময়দা 1 চামুচ, লগতে বেকিং সোডা অকণমান আন্দাজ মতে আপোনালোকে দি ল'ব পাৰে। আৰু সোৱাদ অনুযায়ী নিমখ দি ল'ব পাৰে। তাৰপিছত আমি এইখিনি ভালদৰে মিক্স কৰিম। ভালদৰে মিক্স কৰাৰ পাছত আমি ইয়াত অলপমান পানী দিম। মই লোৱা পাত্ৰটোত ইমানখিনি আন্দাজি পানী দিম। তাৰপিছত আৰু অকণ দিম। আমি এই চাউলৰ গুড়ি মিশ্ৰণখিনি ভালদৰে আমি মিক্স কৰি ল'ম। যিহেতু ইয়াত গোটা গোটা বহুতো গুড়া ওলাব, আপোনালোকে যদি চামুচেৰে দিগদাৰ পায় এইদৰে আৰু এখন ইউজ কৰিব পাৰিব। তাৰপিছত আমি অকণমান গেছটো বঢ়াই কেৰাহীত ভালদৰে এইখিনি লৰাই দিম। ভালদৰে আমি মিক্স কৰি এইখিনি লৰাই দিম। এনেকুৱা হোৱাত আমি 5-6 মিনিটৰ কাৰণে কেৰাহীৰ ঢাকনাখন লগাই দিম। তাৰপিছত আমি ঠাণ্ডা হ'বলৈ, যিহেতু বহুতেই গৰম হৈ আছে, ঠাণ্ডা হ'বলৈ এখন চাফা প্লেটত আমি এইখিনি ভালদৰে উলিয়াই মেলি দিম। তাৰপিছত আমি সৰু সৰু এইদৰে লাডু বনাই সৰু সৰু লাডু কৰি ইয়াৰ কুৰকুৰি শ্বেপটো দিব পাৰিম। চাব যে চব সমান নহ'লেও হ'ব, কিছুমান সৰু ডাঙৰো হ'ব লাগে। তেতিয়াহে দেখিবলৈ ভাল লাগে। এইদৰে মই আঙুলিৰ মাজত শ্বেপ দি এটা এটাকৈ থৈ দিম। এইখিনিতে মই ক'বলৈ পাহৰি গ'লোঁ, প্লেটখনত দিয়াৰ আগত তাত অলপমান ৰিফাইন দি আপোনালোকে ভালদৰে মোহাৰি দিব।
তেতিয়া ধুনীয়া হ'ব। এয়া মোৰ ৰেডি হৈ গ'ল কুৰকুৰিখিনি। তাৰপিছত আমি এখন কেৰাহীত ৰিফাইন তেল ল'ম। তাৰপিছত এটা এটাকৈ ভালদৰে আমি তাত বহাই দিম। এইখিনিতে চাব যাতে সৰহকৈ ইটোৰ লগত সিটো লগাই নিদিয়ে যাতে, নহ'বা গোটা হৈ যাব। তাৰপিছত আমি ভালদৰে এইখিনি লৰাই দিম আৰু মচমচীয়া হোৱালৈকে ভাজি থাকিম। এতিয়া চাওক আমাৰ এই কুৰকুৰিখিনি গোল্ডেন এণ্ড ব্ৰাউন কালাৰ হৈছে। খুব ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও নিশ্চয় সোৱাদ হ'ব। ইয়াৰ পিছত আমি তেলৰ পৰা এইখিনি উঠাই ভালদৰে এখন প্লেটত টিশ্যু পেপাৰ দি ধুনীয়াকৈ মেলি দিম, যাতে আমাৰ এই তেলখিনি টিশ্যু পেপাৰখনে শুহি লয়। ভালদৰে ঢাকি টিশ্যু পেপাৰে আমি এইখিনি মোহাৰি দিম। মোহাৰি আমি এই পাত্ৰটোত ধুনীয়াকৈ মেলি দিম। দেখিব আমাৰ কুৰকুৰিখিনি ইমান ধুনীয়া হৈছে। তাৰপিছত আমি অকণমান ৰং জলকীয়া আৰু চাট মছলা ইয়াত দিম। চাব জলকীয়া, ৰং জলকীয়া বাদে আপোনালোকে জ্বলা জলকীয়াও ইউজ কৰিব পাৰে। যিসকলে জ্বলা নাখায় তেওঁলোকে ৰং জলকীয়াও ইয়াত ইউজ কৰিব পাৰে। ইয়াৰ পিছত আমি অকণমান চাট মছলা দিম। ইয়াৰ পিছত আমি এখন প্লেট লৈ ভালদৰে জোকাৰি দিম। এতিয়া আমাৰ কুৰকুৰিখিনি ৰেডি। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমান সোৱাদ হৈছে। ধন্যবাদ। আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব।